ভিডিঅ'টো আৰম্ভ কৰিলোঁ নয়নতৰা গছৰ পুলি এটাৰ সৈতে আৰু চাই থাকিব ভিডিঅ'টো আপোনালোকে। চাওক এইদৰে দাইলখিনি এনেকৈ এটা পাত্ৰত লৈ ল'লোঁ। আছে আহি পিনে পৰা কিবা ভাবিছে তাইক তাৰপৰা চাই কিবা দেখিলোঁ মাক মই ইপিনে পাখি পিনে দেখিলোঁ বুলি তাই চাই আছে তাৰপৰা নহয় মানে বেঙেনাখিনি দি দিলোঁ ইয়াতে বেঙেনাখিনি অকণমান কমাই দিছোঁ বেঙেনাৰ পৰিমাণটো বেছিকৈ দিয়া নাই অকণ ডাঙৰ ডাঙৰ হৈ আছে। আজি দুপৰীয়া সাজৰ ভিডিঅ'টো আৰু ভিডিঅ'টো বৰ বিশেষ নাছিলে ইমানতে আছিলে আৰু ভাল লাগিলে নিশ্চয় জনাব আৰু ভিডিঅ' পাই থাকিবলৈ মোৰ ভিডিঅ'ৰ লিংকটো আপোনালোকে শ্বেয়াৰ কৰিব আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব চেনেলটো। ককাকে দিয়া জন্মদিনৰ চোলাটো তাই ইমান ভাল পায় এৰি নিদিয়ে পিন্ধি থাকিবলৈ লয় খোৱাৰ সময়তো পিন্ধি শুলে তাই এইদৰে লগালোঁ হেনা ভূতনৰ পৰা চুলিত